ভাল চৰকাৰ আহিব লাগে ৰাজ্যসভা নিৰ্বাচন নাই বিপিএফে আমি প্ৰতিদ্বন্দ্বিতা নকৰিব বিপিএফে সেইটোতো বিজেপিয়ে উইনাৰ না সেইটোতো বিজেপিয়ে উইনাৰ খাই কোনে পাৰিব ইয়াত কোনো দলে নোৱাৰে সেইটো আমি পিছত ক'ম আজি সেইটো ক'ব নোৱাৰে মুঠতে আমাৰ মাজত আলোচনা চলি আছে আজিও আছে আলোচনাত বহিবলৈ গৈ আছোঁ মই মুঠতে 3-4 দিনৰ ভিতৰত ক্লিয়াৰ হ'ব এপ্ৰিল মাহৰ ভিতৰত হ'ব বিহুৰ আগে বা পিছে হ'ব সেইটোতো সময়মতে নিৰ্বাচনটো হ'ব মই যিখিনি জানো আৰু আমি বিপিএফ দল হিচাপে 12টা সমষ্টিত আমি কেণ্ডিডেট দিব 12টা সমষ্টিৰ বাদে যিমান আমাৰ বিপিএফ দলৰ ছাপৰ্টাৰ যিখিনি আছে সেইটো আমি কাৰ লগত মিলি পেলাই নিৰ্বাচনটো খেলিব সেইটো যেহেতু আমি আজিলৈকে ঠিক ডিচিশ্যনত আহিব পৰা নাই সেইকাৰণে আমি আজি ক'ব নোৱাৰে মুঠতে আমি অতি সোনকালে 3-4 দিনৰ ভিতৰতে কোনটো দলৰ লগত আমি বিপিএফ দলে এলায়েন্স কৰি পেলাই আমি কাম কৰিম সেইটো ঘোষণা কৰিব মুঠতে সময় আছে আৰু 3-4 দিন নাই আলোচনা চলি আছে আমাৰ নতুন দলৰ লগতো আলোচনা চলি আছে আঞ্চলিক দল ৰাজ্যৰ দল আৰু জাতীয় পৰিষদ দুটা দলৰ লগত আমাৰ আলোচনা চলি আছে মুঠতে আমি সবৰ লগতে মিলি পেলাই কেনেকৈ নেক্সট চৰকাৰটো আমি বনাব পাৰে সেইটো লাইনত আমি ষ্ট্ৰেটেজিটো বনাই আছে আমাৰ মততে এই সপ্তাহৰ ভিতৰত বা 3-4 দিনৰ ভিতৰতে আমি ক্লিয়াৰ কৰিম বিপিএফ দলে কোনটো দলৰ লগত এলায়েন্সত থাকিব আচ্ছা আৰু বিটিডি বাহিৰত দিব নেকি বিটিসি বাহিৰত আমি কেণ্ডিডেট নিদিব বিপিএফ দলে অকল এই 12টা সিটত আমি কেণ্ডিডেট দিম এটাই নাই সেইটো আমি আমাৰ বিপিএফ দলৰ এমএলএ সকলে বা মন্ত্ৰীসকলে দিছপুৰত বহুতবাৰ আলোচনা কৰিছে কিন্তু একো একশ্যন নাই আৰু সেইদিনা এছেম্বলি সময়তো প্ৰশাসনে যে আমাৰ বিপিএফ দলৰ কৰ্মীসকলৰ ওপৰত যিটো অত্যাচাৰ সেই অত্যাচাৰৰ বিৰুদ্ধে আমাৰ এছেম্বলিটো কৈছিলোঁ কিন্তু আজিলৈকে আমি একো একশ্যন লোৱা দেখিবলৈ পোৱা নাই তাৰমানে সেই যিটো নিৰ্যাতন যিটো অত্যাচাৰ সেইটো কমোৱা নাই বেছিহে হৈ আছে মুঠতে বিপিএফ কৰিলে জেলত যাব লাগিব বিপিএফ নহয় সৰি হয় যোনে বিপিএফ হৈ পেলাই কাম কৰিব ইহঁতে জেলত যাব লাগিব ইহঁতৰ ঘৰত সম্পত্তিৰ যিখিনি মাটিৰ কাগজ বা বেংক পাছবুক বা তাৰ ভোটাৰ আইডি বা পেন কাৰ্ড বা যিকোনো ডকুমেণ্ট বহুতৰ মানুহৰ পৰা চেজ কৰি লৈ গৈছে পুলিচে এইটো কৰিব নালাগিছিল বিজেপিয়ে কৰিছে না কোনে কৰিছে মই নাজানো মুঠতে পুলিচে ঘৰে ঘৰে যাই পেলাই মানুহৰ বেংক পাছবুক বা এনেকুৱা বহুত চেকবুক বা বহুত এনেকুৱা সম্পত্তিৰ মাটিৰ কাগজ সব লৈ পেলাই আহি আছে এইটোতো কি ধৰণৰ হৈছে মই বুজি পোৱা নাই কৰিলে এনেকুৱা কৰিব নালাগিছিল যেনিবা কোনোবা মানুহৰ ঘৰত যাই পেলাই গাড়ী উঠাই লৈ অহা এইবিলাক লুটপাট চলি আছে মুঠতে আমি বহুত কমপ্লেইন কৰিছিলোঁ কিন্তু আমাৰ কমপ্লেইনটো একচেপ্ট নহয় থানাত গ'লেও কেছটো ৰেজিষ্টাৰ নহয় আমাৰটো কিন্তু বিজেপিয়ে কৰিলে কেছটো ৰেজিষ্টাৰ্ড হয় এইটো কি ধৰণৰ হৈছে এইটো আচৰিত লাগিছে আমি থানাত গ'লে আমাৰ কেছবিলাক ৰেজিষ্টাৰ নকৰে এইটো আমি ৰেজিষ্টাৰ কৰিব নোৱাৰে ওপৰৰ পৰা অৰ্ডাৰ আছে আৰু কোনোবা ঘৰত যাব গাড়ী উঠাই লৈ আহিব এইটোতো কি হ'ল বিপিএফ কৰিলে জেলত যাব লাগে বিজেপি কৰিলেহে জেলত যাব নালাগে এইটোতো কি চৰকাৰ চলি আছে বিজেপিৰ দিনত গণতন্ত্ৰৰ প্ৰতি ভাবুকি হৈছে হয় এইটোতো আমি ক'ব পাৰোঁ আজিৰ দিনত আমাৰ বিপিএফ দলৰ ওপৰত যিটো অত্যাচাৰ হৈ আছে মানে ইয়াত গণতন্ত্ৰ চলোৱা নাই ইয়াত মিলিটাৰী ৰুলহে চলি আছে বুলি মই কৈছোঁ সেইদিনাও কৈছোঁ মই ইয়াত গণতন্ত্ৰ চৰকাৰ চলোৱা নাই আমাৰ বিটিচি অঞ্চলত 4খন জিলাত বাহিৰত কি হৈছে হোৱা নাই মই নাজানো মুঠতে আমাৰ 4খন জিলাত গণতন্ত্ৰৰ কোনো কিবাই চলোৱা নাই চৰকাৰ চলোৱা নাই ইয়াত মিলিটাৰী ৰুলহে চলি আছে কোনোবা ঘৰত যাব গাড়ী উঠাই লৈ আহিব ডাম্পাৰ উঠাই লৈ আহিব জেচিবি উঠাই লৈ আহিব সৰু গাড়ী থাকিলেও ইটো উঠাই লৈ আহে
আৰু তাৰ ঘৰত যাই পেলাই মাটিৰ কাগজ বেংক একাউণ্ট কিবা কিবি এইবিলাক চব উঠাই লৈ আছে বহুতজন মানুহৰ এনেকুৱা কৰি আছে এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক এইটো যোনে চৰকাৰ চলাই আছে সেইবিলাক চিন্তা কৰিব লাগিব